প্ৰেম আৰু ভালপোৱাৰ প্ৰতীক ৰাধাকৃষ্ণ নহয় জানো। এয়া মই কি বনাইছোঁ আপোনালোকে চাই যাব দেই, খুব ভাল পাব, চাই যাওক তেতিয়াহ'লে। নমস্কাৰ বন্ধু বান্ধৱীসকল, এজেলিয়া গাৰ্ডেন এণ্ড ব্লগ চেনেলৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আকৌ এটা ভিডিঅ' লৈ আহিছোঁ। DIY এটা টেবুল গাৰ্ডেন মই বনাইছোঁ, তাকে আপোনালোকৰ লগত অকণমান শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, আৰু লগতে লাইক এটা কৰি দিব, শ্বেয়াৰ কৰিব বন্ধু বান্ধৱীৰ সৈতে। আৰু মোৰ চেনেললৈ নতুনকৈ আহিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি অল বেল আইকনত ক্লিক কৰিব। আহক তেতিয়াহ'লে মই টেবুল গাৰ্ডেনখন কেনেকৈ বনাইছোঁ চাই যাওঁ। ট্ৰে গাৰ্ডেন বনাবলৈ আপোনালোকক এনেকুৱা এখন ট্ৰে লাগিব। আপোনালোকৰ পুৰণা ফাইবাৰৰ প্লেট আছে যদিও হৈ যাব। অনলাইনতো বিভিন্ন কালাৰত পাব, এনেকুৱা ট্ৰে কিনিবলৈ বিভিন্ন আকাৰতো পাব, ডাঙৰ সৰু যেনেকুৱা মন যায় তেনেকুৱা আপোনালোকে ফাইবাৰৰ ডিছবিলাক পাই যাব। ট্ৰে গাৰ্ডেন তৈয়াৰ কৰিবলৈ মই পুৰণা এই ট্ৰেখনেই লৈছোঁ, আচলতে এইখনতে হৈ যাব। এয়া মই বালি আৰু মাটি অলপমান মিহলাই লৈছোঁ, আৰু আপোনালোকে কেঁচুসাৰ বা শুকান গোবৰো দিব পাৰে, মই অৱশ্যে নাই দিয়া। আৰু তলত দিবলৈ কেইটামান শিলগুটি লৈছোঁ। শিলগুটি আৰু মাটি মিহলাই দিব লাগিব, যিহেতু ট্ৰেখনৰ তলিত ফুটা নাথাকে, সেইবাবে এটা পৰিৱেশ সৃষ্টি কৰি দিব লাগিব পানীখিনি তললৈ যাবলৈ আৰু শিপাখিনিও আগবাঢ়ি যাবলৈ। এনেকৈ ধুনীয়াকৈ মাটিখিনি আপোনালোকে তৈয়াৰ কৰি ল'ব। মোৰ সম্পূৰ্ণ হৈ গৈছে। ট্ৰেখনত মাটি বালি দি ইটা মাজে মাজে মই দি দিলোঁ। এনেদৰে আপোনালোকে ট্ৰেখন মাটি বালিৰে প্ৰস্তুত কৰি ল'ব। এয়া মই দুটা এৰেলীয়াৰ পুলি লৈছোঁ, ছাইডত লগাম এৰেলীয়া। সৰু সৰু চাপৰ গছবিলাক হ'লে বেছি ধুনীয়া লাগে দেখিবলৈ। এনেকৈ দুপিনে দুটা পুলি লগাই দিছোঁ। এই নেষ্ট হাউচটো মই অলপ দিনৰ আগতে বনাইছিলোঁ, ছোৱালীজনীয়ে চৰাইকেইটা কাটি দিছিলে। এনেকুৱা আপোনালোকে অনলাইনতো পাব, হোম প্লাষ্টিকৰ পায়, খুব ধুনীয়া ধুনীয়া এনেকুৱা অনলাইনত পোৱা যায়। এনেদৰে মই ফুল দুজোপাৰ মাজত ৰাখি দিছোঁ। এটা পৰিৱেশ সৃষ্টি কৰিব লাগে আচলতে এখন ট্ৰেতে। আপোনালোকে হাবি জংঘল ক্ৰিয়েট কৰিব পাৰে, ঘৰৰ চাৰিওফালৰ পৰিৱেশো সৃষ্টি কৰিব পাৰে, নহ'লে এটুকুৰা ঠাইৰো পৰিৱেশ সৃষ্টি কৰিব পাৰে। আপোনালোকে সৰু ডাঙৰ কেইবাটাও ঘৰ মিহলাইও দিব পাৰে, ট্ৰে গাৰ্ডেনখন বনাব পাৰে। সেনেকৈ বনালেও খুব ধুনীয়া লাগিব, সৰু ডাঙৰ কেইবাটাও ঘৰ দি যদি আপোনালোকে বনায়। মই এনেকৈয়ে বনাই লৈছোঁ, এটা ঘৰৰ পৰিৱেশ সৃষ্টি কৰিছোঁ। গাৰ্ডেনখনত অকল মাটি নাই দিয়া, পানীও দিছোঁ। এই সৰু সৰু কাপকেইটাত মই পানী ৰাখি দিম, যিহেতু পানীয়ে ৱাটাৰ থেৰাপিৰো কাম কৰে, খুব ভাল হয়। পানীত ফুল জীয়াই ৰাখিলে ঘৰখনলৈ সজীৱতা আনে আৰু পজিটিভ এনাৰ্জিৰো সৃষ্টি হয়। বাস্তু শাস্ত্ৰৰ মতেও বহুত ভাল হয়, সেইবাবে আপোনালোকে পানীত কিছুমান ফুল জীয়াই ৰাখিব। এনেকৈ মই দুটা কাপত পানীত ফুলৰ ডাল ৰাখি দিম। যদি আপোনালোকে ইচ্ছা কৰে মাটিও ভৰাব পাৰে, যদি পুলি লগায় তেতিয়া মাটি দি দিব। সৰু সৰু কাপতে হৈ যাব পুলিকেইটা, দেখিবলৈও ধুনীয়া লাগে। এয়া মই দুটা ড্ৰেচিনাৰ গ্ৰীণ ড্ৰেচিনা লগাইছোঁ, দুটা ডাল লৈছোঁ। যিকোনো গছৰে আপোনালোকে এনেকুৱা দীঘল দীঘল পাতৰ যিকোনো গছেই লগাব পাৰে, ডাল লগাব পাৰে, খুব ভাল লাগিব। এনেদৰে এটা পৰিৱেশ সৃষ্টি কৰি ল'ব। দুপিনে দুজোপা গছৰ পৰিৱেশ সৃষ্টি কৰি মই শিলগুটিৰে এটা ৰাস্তা তৈয়াৰ কৰি দিছোঁ। আপোনালোকে বগা ৰঙৰ শিলগুটিও দিব পাৰে বা বিভিন্ন বস্তু দিব পাৰে, বাঁহ বা কাঠৰ মাৰিও দিব পাৰে আপোনালোকে ৰাস্তাটোত। খুব ভাল লাগে এনেকৈ কিবা এটা লুকছ দিলে মানে। এয়া পিছফালে মই এয়া এৰেকা পামৰ পুলি এটা লগাই দিছোঁ।
নাৰিকল বা তামোল গছৰ এটা ৰূপ দিবলৈ চেষ্টা কৰিছোঁ পিছফালে। এইটো এটা ঘৰ বনোৱা শিলৰ টুকুৰা হয়। এইটো মই এই ছাইডত ৰাখি দিছোঁ। এইপিনে দুজোপা মানি প্লাণ্টটো লগাই দিছোঁ আৰু ৰাধা কৃষ্ণৰ মূৰ্তি ৰাখি দিছোঁ। এনেদৰে আপোনালোকে যিকোনো মূৰ্তি ৰাখি দিব পাৰে, খুব ভাল লাগিব। এনেকৈ ৰাখি দিলে আপোনালোকে বিভিন্ন ধৰণৰ পুতলাও ৰাখি দিব পাৰে, সৰু সৰু জীৱ জন্তুও ৰাখি দিব পাৰে, খুব ভাল লাগিব এনেকৈ এটা পৰিৱেশ সৃষ্টি কৰি দিলে। আৰু লগতে মই এটা পুখুৰীৰ আকাৰ দিবলৈ চেষ্টা কৰিছোঁ। এইটো মাটিৰ চাকি হয়। ইয়াতে মই পানী ৰাখি দিম। পানীত কেইটামান শিলগুটিও ৰাখি দিম। এনেকৈ মই ট্ৰে গাৰ্ডেনখন বনাইছোঁ। কেনেকুৱা পালে নিশ্চয় জনাব বুলি আশা ৰাখিছোঁ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ অহাৰ আশাৰে আজিলৈ আহিছোঁ।